লিছে দেই ওচৰ পৰা যোৱা অঁ বাই এইখিনি আমাৰ ইণ্ডিয়া গাহৰি মাংস নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভালেই আজি বহুত দিনৰ মূৰত এটি ঘৰুৱা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ একচুৱেলি ভিডিঅ' মানে দিম বুলি দিয়াই নহয় ইটো সিটো কৰি থাকোঁতে সেইবাবে ভাবিছোঁ এতিয়াৰ পৰা যাতে এসপ্তাহত এটা হ'লেও ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আবেলি 4:30মান বজাৰ পৰা চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আমি পৰুৱা আপং চাকিম যিহেতুকে এই টেমাটো মই নিজে বনাই লৈছোঁ এইটো 5 লিটাৰ মিঠাতেল বটল আছিলে এইটো মই তলডখৰি কাটি এইদৰে মুখখন জোঙাকৈ থৈ দিছোঁ ইয়াৰ মুখনিখন ইয়াতে নেট এখন দি লৈছোঁ নেটখন টাইটকৈ সোপা দি ইয়াৰ ওপৰত হেঁচি চাইমদখিনি দি দিছোঁ পৰুৱা আপং চাকোঁতে মানে বেছিকৈ পানী ঢালিলে মানে কোলা কোলাকৈ ওলাব যিহেতুকে ইয়াত অলপকৈ পানী দি থাকিম আৰু চাইমদ চাকোঁতে অলপ টাইম লাগে যিহেতুকে আজি আলহী খুৱাম বুলি ভাবিছোঁ চাইমদ আৰু গাহৰি মাংস দি চ' ভিডিঅ'টো চাই থাকক আৰু ইয়াতে মই বাতি এটাত পানী লৈ লৈছোঁ এই গোটেই বাতিটো ঢালি নিদিওঁ ইয়াত অলপকৈ ঢালিম একচুৱেলি পৰুৱা আপং চাকিবলৈ বেলেগ এইদৰে টাচুক বুলি কওঁ আমি চুঙা নিচিনা বনাই থোৱাই থাকে পিছে ইয়াত মই নিজে বনাই লৈছোঁ আৰু সৰু সুৰাকৈ ঘৰতে অলপ চলপ চাকিবলৈ কেতিয়াবা আলহী দুলহী আহিলে লাগে বুলি ইয়াত বিশেষকৈ এতিয়া একো দিবলগীয়া নাই কিছুমানে চেনি দিয়ে চাহপাত দিয়ে সেইবোৰ নিদিয়াকৈ কালাৰটো যদি ধুনীয়াকৈ চাকিব জানে কালাৰটো খুবেই ধুনীয়া হয় ইয়াত পানী অকণকৈ ঢালি থাকিব লাগিব 2-3 মিনিটৰ মূৰে চাই ল'ব পানীখিনি বৈ গৈছেনে নাই যদি শেষ হৈ যায় আকৌ ইয়াত অলপ ঢালি দিব আকৌ শেষ হ'লে আকৌ অলপ ঢালি দিব এতিয়া এইখিনি জাপি লওঁ দেখিছেনে মোৰ ৰুমৰ অৱস্থা গোটেই কাপোৰৰ দম পাতি আছে ইয়াতে এইখিনি জাপি লওঁ ইয়াতে কাৰেণ্টত পানী উতলাই লৈছোঁ ইয়াতে মাংসত দিবলৈ একচুৱেলি মই মাংসখিনি বইল কৰি নলওঁ পূৰা পানীখিনি উতলাই লৈ তাত ঢাকি মানে মাংসখিনিত ঢালি 15 মিনিটমান ঢাকি থৈ দিওঁ তেতিয়া বইল কৰি লোৱাৰ নিচিনাই হয় একচুৱেলি আকৌ বইল কৰিলে কেৰাহী ধুব লগা হয় ন অলপ এলেহুৱা আৰু ইয়াত ধৰক পানীটো গৰম কৰিলে পিটিককৈ সৰু বাতি এটাত লৈ মাংসখিনি ঢাকি থৈ দিব পাৰি আৰু একেই হয় তথাপিও আৰু মই যেনেকৈ চমু পাওঁ তেনেকৈ কৰোঁ আৰু পানীখিনি উতলি গৈছে এতিয়া তালৈ লৈ যাওঁ পাকঘৰলৈ এইখিনি গাহৰি মাংস ইয়াতে এতিয়া উতলা পানীখিনি দি দিছোঁ এতিয়া 15 মিনিটমান তিয়াই থৈ ল'ম আৰু দুবাৰমান ধুই দিম এই উতলা পানীখিনিৰে ইয়াতে অলপ তিয়াই মেলি ইয়াৰ কেঁচা গোন্ধটো কৰি লওক আৰু ইয়াতে এখন ঢাকনি লগাই থ'ম আৰু এতিয়া প্ৰয়োজনীয় সামগ্ৰীবোৰ কাটি লওঁ বস্তুবোৰ এতিয়া তিলখিনি ধুই লৈছোঁ আৰু ভাজি ল'ম ইয়াতে বেছি দেৰি নাভাজোঁ অলপ ফুটি উঠালৈকে এইখিনি ধুই দিয়াটো দেখাবলৈ নহ'ল মানে কি মোৰ ধুই দিয়া মানুহ নাই যে দিয়াৰ পাছত দেখাইছোঁ আৰু এইখিনি পানীখিনি শুকোৱালৈকে ভাজিলে হৈ যাব এইখিনি লাহে ফুটি উঠিব লৈছে মানে হৈ গৈছে আৰু টেক চাউণ্ড দি যে এতিয়া গেছৰ ওপৰত কেৰাহীখন গৰম হ'বলৈ পাতি দিছোঁ ভাজি লোৱা তিলখিনি খুন্দনাত উলিয়াই লৈছোঁ অলপ থেতেলিয়াই দিম বেছি গুড়ি নকৰোঁ আপোনালোকে যদি বিচাৰে গুড়িকৈও দিব পাৰে বা গোটাকৈও দিব পাৰে মই অকণ থেতেলিয়াই লৈছোঁ বেছি গুড়ি হ'লে যিহেতুকে মই ভাল নাপাওঁ এইফালে পিঁয়াজ নহৰু আদা কুটি লৈছোঁ এইফালে আমাৰ কেৰাহী গৰম হৈছে কেৰাহীত তেল দি দিলোঁ মিঠাতেল ইয়াতে এতিয়া নহৰু আদাখিনিও থেতেলিয়াই লওঁ ৰেচিপি বুলিবলৈ একোৱেই বিশেষ নাই তথাপি শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকৰ লগত একদম চিম্পল ধৰণেৰে বনাম চ' আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব কিছুমান বস্তু একেবাৰে চিম্পলকৈ বনালে খাই ভাল লাগে কিছুমান আকৌ বহুত মছলা চছলা দিলেও খাই ভাল নালাগে একচুৱেলি মই চব্জিত ইমান মছলা নিদিওঁ ব্যৱহাৰ নকৰোঁ কাৰণ কেলৈ আমি যি খাওঁ তাইও সেইটোৱে খায় তাইক বেলেগকৈ বনোৱা নহয় প্ৰায় সেইবাবে চব্জিত ইমান মছলা চছলা আমি ব্যৱহাৰ নকৰোঁ তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে দিলোঁ কাটি লোৱা পিঁয়াজখিনি অলপ সময় ভজাৰ পাছত ইয়াতে দিম থেতেলিয়াই লোৱা আদা আৰু নহৰুখিনি
এইখিনি বেছি সময় নাভাজো আধা সিজা কৰাৰ পাছত মাংসখিনি দি দিম যিহেতুকে মাংসখিনি ফাৰ্ষ্টতে ড্ৰাইকৈ ফ্ৰাই কৰিম ড্ৰাই কৰিলে মানে মাংসখিনি ড্ৰাই হওঁতে মানে পিঁয়াজখিনি দেৰি যায় সেইবাবে আৰু ইয়াতে দিছোঁ 2টা জলকীয়া আৰু এতিয়া ইয়াতে দিম ধুই থোৱা মাংসখিনি মাংস বেছি অনা নাই বিশেষকৈ আমি 4জন মানুহ আলহীৰ সৈতে সেইবাবে মাংস বেছি অনা হোৱা নাই আৰু এতিয়া এইদৰে অলপ সময় ঢাকনিখন মাৰি সিজিব দিয়াৰ পাছত যিহেতুকে ইয়াত পানী এৰিছে ইয়াতে এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু পৰিমাণ অনুসৰি হালধি দি দিয়া হৈছে আৰু এইফালে আমাৰ টিকিলি আলহী ৰিধি বাই কৈ দিয়া তাই বায়েকক মাতি আছে বাই কি এইফালে অলপ সময় হোৱাৰ পাছত যিহেতুকে মাংসখিনি ধুনীয়াকৈ তেল এৰিছে তেল এৰিব লৈছে ইয়াতে এতিয়া আলুখিনি এড কৰি দিয়া হ'ব আলুৰ পৰিমাণটো অলপ বেছি বিশেষকৈ আলু খাই ভাল পাওঁ যিহেতুকে এওঁ আলু খাই খুবেই ভাল পায় সেইবাবে আমি মাংস বনালে সদায় আলুৰ পৰিমাণটো অলপ বেছিকৈ দিওঁ আলুখিনি দিয়াৰ পাছত ভালদৰে লৰাই আকৌ অলপ সময় ঢাকনিখন মাৰি সিজাই ল'ম এতিয়া যিহেতুকে আলুখিনি অলপ সিজি উঠিছে এতিয়া ইয়াতে তিলখিনি এড কৰি দিম তিলৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি কম বেছি পৰিমাণে কৰি ল'ব পাৰিব মই ইয়াতে তিলটো অলপ কমকৈ দিছোঁ তিলৰ পৰিমাণটো অলপ কমকৈ দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে তেন্তে অলপ বেছিকৈও দিব পাৰে অলপ কমকৈও দিব এতিয়া যিহেতুকে তিলখিনি সিজি উঠিছে এতিয়া ইয়াতে বিলাহীখিনি এড কৰি দিম এতিয়া আলুখিনি ভালদৰে সিজিলে ইয়াতে এতিয়া বিলাহীখিনি এড কৰি দিম ইয়াতে 2টা বিলাহী দিছোঁ ইয়াতে অকণমান পানী আৰু 2 ফুটামান নহৰু দি দিয়া হ'ল দেখাবলৈ নহ'ল মানে ইটো সিটো কৰি থাকোঁতে পানী ঢালোঁতে মানে ভিডিঅ'টো কৰিবলৈ পাহৰি থাকিলোঁ একচুৱেলি আলহী থাকিলে কেনেকুৱা হয় গম পায়ে আৰু আলহীৰ লগত কথা পতা আকৌ পাকঘৰলৈ আহি ইটো সিটো বনোৱা যিহেতুকে বিলাহীখিনি অলপ গলিবলৈ বাকী আছে সেইবাবে অলপ সময় ঢাকনিখন মাৰি সিজাই লওঁ তাৰপাছত হৈ যাব আমাৰ তিল দিয়া গাহৰি মাংস ৰেডি ফাইনেলি আমাৰ ৰেডি হৈ গৈছে তিল দিয়া গাহৰি মাংস এতিয়া গেছটো অফ কৰি দিব পাৰি এইখিনি আমাৰ তিল দিয়া গাহৰি মাংস ফাইনেলি আমাৰ ভাত চাত খোৱা হৈ গৈছে এতিয়া টাইমো 10:30 মান হৈ গ'ল যিহেতুকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে আজিলৈ বাই গুড নাইট আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ